সমাপ্ত হ'ব। 9 তাৰিখে আকৌ এবাৰ মই কৈছোঁ যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম। তাৰ পিছতে আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ এপৰ্টমেণ্ট এটা আটাইতকৈ ডাঙৰ খবৰ আৰু ভাল খবৰ আহি গৈছে। দুটা কথা ভাল খবৰ। প্ৰথম কথাটো হৈছে 9 তাৰিখে প্ৰাথমিক শিক্ষকৰ নিযুক্তি পত্ৰ দিব আৰু তাৰ কেইদিনমানৰ পিছতে মানে এই নৱেম্বৰ মাহৰ ভিতৰতে অসম আৰক্ষী কনিষ্টবল AB UB যিমানখিনি যি পদ আছিলে সেই গোটেইখিনিক দিয়া হ'ব। কিন্তু এই বুলি খানাপাৰাত আগৰ বিগত যি বছৰকেইটাত একেলগে গোটেই পদখিনি 3rd গ্ৰেড 4th গ্ৰেড অসম পুলিচৰ পৰা আদি কৰি যি পদ আছিলে একেলগে দিয়া নিযুক্তি পত্ৰ এইবুলি তেনেধৰণে দিয়া নহয়। আৰু অসম পুলিচৰ যিদিনাখনি আপোনাৰ ৰিজাল্ট দিব মানে ধৰি লওক ৰিজাল্টটোতো হৈ গৈছে, এতিয়া এপইণ্টমেণ্ট পত্ৰ দিব, সেই এপইণ্টমেণ্ট পত্ৰ দিয়া এদিনৰ পাছতে আকৌ নতুনকৈ পদ কিছুমান ওলাব বুলি কৈছে। আৰু যদি আপোনাৰ ধৰি লওক 15-20 তাৰিখ মানে এপইণ্টমেণ্টটো দিয়ে তেতিয়া হয়তো আপোনাৰ জইনিংটো 1-2 ডিচেম্বৰ মানলৈ দিব পাৰে, তেনেকুৱা হ'ব। কিন্তু এইবুলি এটা আটাইতকৈ ডাঙৰ খবৰটো হৈছে কি একেলগে গোটেইখিনি পদৰ বা অসম পুলিচৰে হওক বা যিকোনো পদৰে হওক চব মিলাই মেলি সেই গোটেইখিনিকে মাতি পিনি একেলগে খানাপাৰাত সেই অনুষ্ঠানটো নাপাতে আৰু এপইণ্টমেণ্টবিলাক অনলাইনতে ৰিজাল্ট চোৱাতে তেনেকৈ ডাউনলোড কৰি পিনি আপোনালোকে জইনিং কৰিবগৈ লাগিব। এইবুলি সেইটো এটা নতুন খবৰ। মই এটাকৈ কৈ যাম, সকলো যুৱক যুৱতীয়ে নিৰ্বাচিত যুৱক যুৱতীসকলে মনোযোগেৰে অহা 6 তাৰিখে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব। অৰ্থাৎ আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব। 9 তাৰিখে আকৌ এবাৰ মই কৈছোঁ যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম। তাৰ পিছতে আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনি আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম। ADRE 3য় বৰ্গ আৰু 4ৰ্থ বৰ্গ এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে। ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰিব লাগে। ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰাৰ পিছত ডাইৰেক্টৰেটবিলাক আবণ্টন কৰিব লাগিব আৰু ডাইৰেক্টৰেটবিলাক আবণ্টন হোৱাৰ পিছত আমি তেওঁলোকক ইণ্ডিভিজুৱেল পষ্টিং দিব লাগিব। এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয়। মই আগতেই কৈছোঁ যোৱা মাহত আমি কোনেও কাম কৰিব পৰা নাছিলোঁ। মই চেষ্টা কৰিছোঁ নৱেম্বৰৰ শেষত নহ'লে ডিচেম্বৰৰ প্ৰথম ভাগতে ADRE 4ৰ্থ আৰু 3য় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম। আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত ল'ম। আপোনালোকে দিয়া অপশ্যন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰোঁ তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম হাতত লৈছে। মই খুব সোনকালে আপোনালোকক নিযুক্তিৰ তাৰিখটো জনাম। স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে আমি প্ৰদান কৰিম। চাহ বাগিচাৰ সমাজখনৰ বাবে আমি 3% এইবাৰ চৰকাৰী চাকৰিত আৰক্ষণ কৰিছোঁ, নিযুক্তি পত্ৰ প্ৰদান কৰিম। অৰ্থাৎ অহা 9 তাৰিখে আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক বাদ দি সকলোকে আমি নিযুক্তি দিম। গোটেইখিনি নিযুক্তি পত্ৰ আমি একেলগ কৰি ডিচেম্বৰ বা নৱেম্বৰ মাহত সকলো চাহ বাগিচাৰ যুৱকক গুৱাহাটীলৈ মাতি আনি আমি একেলগে নিযুক্তি দিম, যাতে ই সমাজখনত এটা সচেতনতাৰ সৃষ্টি কৰিব পাৰে।